আজি আমি ক্লাছ 7 জাতীয় বিদ্যালয় স্কুলৰ 4 নম্বৰ লেসনটো পঢ়িলোঁ আৰু 4 নম্বৰ লেসনটোত আমি হৃদযন্ত্ৰ গঠনৰ বিষয়ে পঢ়িলোঁ আৰু ইয়াত আমি ড্ৰয়িং কৰিছোঁ হৃদযন্ত্ৰটো। এতিয়া ষ্টুডেণ্টক সুধিম এই হৃদযন্ত্ৰৰ বিষয়ে তেওঁলোকে কি শিকিলে। মনালিছা তুমি কোৱা, হৃদযন্ত্ৰত কেইটা কোঠালি আছে? কি কি? ঠিক আছে। কোৱা তুমি, স্বনিলয় আৰু বায়ুনিলয়ৰ কাম কি? শৰীৰৰ বিভিন্ন অংশৰ অশুদ্ধ তেজ স্বনিলয়ত জমা হয়। ঠিক একে সময়তে হাঁওফাঁওৰ পৰা বিশুদ্ধ তেজ কোলম শিৰাৰে বায়ুনিলয়ত জমা হয়। ভেৰি গুড। তুমি এতিয়া কোৱা, হৃদস্পন্দন কাক বোলে? হৃদযন্ত্ৰৰ সংকোচন আৰু প্ৰসাৰণ এটা নিৰ্দিষ্ট অঞ্চলত সঞ্চালিত হৈ থাকে, ইয়াকে হৃদস্পন্দন বোলে। ঠিক আছে। খাদিজা তুমি কোৱা, চিষ্টলিক ৰক্তচাপ কাক বোলে? তেজৰ ওপৰত অধিক বল প্ৰয়োগ হয় আৰু তেজত ৰক্ত শোষিত থাকে, ইয়াকে চিষ্টলিক বোলে। ঠিক আছে, বহা। তুমি এতিয়া কোৱা, ডায়েষ্টলিক ৰক্তচাপ কাক বোলে? হৃদযন্ত্ৰৰ প্ৰসাৰণে ডায়াষ্টল ৰক্তচাপ হ্ৰাস কৰে, ইয়াক ডায়াষ্টলিক ৰক্তচাপ বোলে। ঠিক আছে, বহা। তুমি কোৱা, স্বাভাৱিক ডায়েষ্টলিক ৰক্তচাপ আৰু চিষ্টলিক ৰক্তচাপ কিমান মানুহৰ? আমার স্বাভাবিক সিস্টোলিক রক্তচাপ হল 120 mmHg। মানুহৰ স্বাভাৱিক ডায়ষ্টলিক ৰক্তচাপ হল 80 mmHg। অ'কে, ঠিক আছে, বহা। তুমি কোৱা, এজন মানুহৰ প্ৰতি মিনিটত কিমান বাৰ হৃদস্পন্দন হয়? এজন সুস্থ মানুহৰ প্ৰতি মিনিটত প্ৰায় 72 বাৰ হৃদয় স্পন্দন হয়। ঠিক আছে, বহা। তুমি কোৱা যে চিকিৎসকে হৃদস্পন্দৰ শব্দ কোন সঁজুলিৰে শুনে? স্ট্যাটিস্কোপ। বহা।